সকলোলৈ ভোগালী বিহুৰ কৰিকাত দিয়া পুৰা গৰৈ আমাৰ এইফালে হিৰো ধুনীয়াকৈ ৰেডি হৈ গ'ল একদম এই পেণ্টটো ওপৰলৈ উঠি গ'ল বন্ধু বান্ধৱীসকল পোনপ্ৰথমে নমস্কাৰ বিশাল আৰু দিশাই আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ভোগালী বিহুৰ শুভেচ্ছা বহুত শুভকামনা থাকিলে সকলোলৈকে সকলোৱে ভালে থাকক কুশলে থাকক মংগলে থাকক আৰু গোটেই বছৰটো যেন ভালকে যায় হৈ যাব আশীৰ্বাদ অলপ বেছিয়ে হৈ গ'ল ন তেনেহ'লে আমাকো অকণমান আশীৰ্বাদ দি ভিডিঅ'বিলাক যেন চাই মেলি অকণমান কৃপা কৰে আৰু বিহু বুলিতো পিঠা চিঠা সদায় বনোৱা হয়েই ন এইবাৰ নতুন কিবা এটা ট্ৰাই কৰিলোঁ নিমকি আৰু এইফালে লালমোহনকেইটা অলপ বেলেগ চেপ হ'ল আৰু তাৰপিছতে আহি গ'লোঁ আমি মেজি জ্বলোৱাত সেৱা কৰিবলৈ ধূপ জ্বলাই চাকি জ্বলাই তামোল পাণ দি সেৱাটো কৰিলোঁ তাৰপিছতে ইমান বেছি ৰ'দ যে এইবাৰ মাঘৰ বিহুত অইন বাৰতকৈ বহুত বেছি গৰম বুলিয়ে ক'ব পাৰি আনকালে যেতিয়া মাঘৰ বিহুৰ মেজি জ্বলোৱা নহয় মেজি জুইকুৰা ওচৰৰ পৰা আঁতৰি আহিবই নোৱাৰি কিন্তু এইবাৰ অলপ পৃথক ৰাতিপুৱাই ৰ'দটো ওলাইছে আৰু ৰ'দটো ওলোৱাৰ কাৰণে সকলো ল'ৰা ছোৱালীখিনি বাৰান্দাত বহি আছে মানে বৰ্তাহঁতৰ ঘৰতে মেজি জ্বলোৱা হয় চ' সকলোৱে মিলি ইয়াত বহি লেকচাৰ মাৰি আছে চাহ খাইছে আৰু এইফালে ভকতসকলে মানে ডাঙৰ মানুহখিনিয়ে চোতালতে ৰ'দতে বহি প্ৰসাদ সজাই মেলি আছে আৰু চ' আমি চবেই বহি লেকচাৰত গোটেই কাজিনখিনি একেলগে বহি লেকচাৰ মৰাত ব্যস্ত আৰু সকলোখিনি কাম কৰাৰ পিছত সকলোৱে এতিয়া সেৱা এটা কৰিলে তাৰপিছতহে প্ৰসাদ বিলাব আৰু সেইকাৰণে বিলনীয়াসকলে চাহ তাহ দিয়াসকলে সকলোৱে মিলি পেলাই সেৱা এটা জনালে গোটেই বছৰৰ কাৰণে মানে ভাল হৈ থাকক সকলোৰে ভাল হওক বুলি মেজিৰ ওচৰত প্ৰাৰ্থনা জনালে আৰু মাঘৰ বিহু মেজি জ্বলোৱাৰ দিনা দিয়া প্ৰসাদকেইটা কিন্তু খাবলৈ সঁচাকৈ বহুত বেছি ধুনীয়া হয় বুট মগুৰ লগতে মাটিমাহো দিয়া থাকে যে বৰ সোৱাদ লগা হয় প্ৰসাদকেইটা সেইকাৰণে এতিয়া আমি প্ৰসাদ খাই লওঁ আপোনালোককো এখন পাত আগবঢ়ালোঁ আপোনালোকেও খাব ওলাইছে আপুনি একদম বহুত ভালকে ওলাইছে ওলাব প্ৰসাদকেইটা খায়ে আমি ওলালোঁ ফটো মাৰিবলৈ কিবা এটা অকেজন হ'লে ফটো নমৰাকৈতো থাকিব নোৱাৰি ছোৱালীবিলাকৰ নহয় জানো চ' এনেকৈ আধা খোৱা প্ৰসাদ আধাতে এৰি মানে প্ৰসাদ কেইটামান খাই আধা খাই আৰু আধা থৈ গ'লোঁ ফটো মাৰিবলৈ বেক কেমেৰাত ধুনীয়া উঠে ফ্ৰণ্ট কেমেৰাতহে বেয়া উঠে ঐ দেখাই নাই মাৰি হৈ গ'ল মানে চেল্ফি টেল্ফি আৰু এতিয়া আকৌ প্ৰসাদখিনি আধা খোৱা হৈছে প্ৰসাদখিনি খাই লওঁ আহা জান প্ৰসাদ চুল যদি ঠিক নাই এতিয়া মেজি পুৱাই এয়া প্ৰসাদ লৈ আহিলোঁ অঁ জলপান নাই খোৱা প্ৰসাদহে খাই আহিলোঁ এইফালে কেনি যোৱা এফালে জলপান নাখায় সেইকাৰণে এফালে ক্ৰীম আৰু মিঠা দৈ লৈ লৈছে একেবাৰে মিক্স কৰি লৈছে একেবাৰে জলপান নাখায় এয়া খাই আছেহি আমি আছোগৈ মেজিৰ ওচৰত তেওঁ মানে এয়া খোৱাত ব্যস্ত একদম অকলে নিজে লৈ পেলাই একো এটা নাখায় কিন্তু এতিয়া একেবাৰে এয়া দিছে নহয় লৈ পেলাই পূৰা খাই আছে এইফালে মোবাইলটো লগাই লৈছে আৰু মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল গোৱা আহিলে আকৌ যাব কাইলৈ যাব মেজিৰ জুই ফুৱাই আহিলোঁগৈ তাত প্ৰসাদো খালোঁ জলপানো খালোঁ আৰু এতিয়া আহি ঘৰ পালোঁহি প্ৰসাদ লৈ আহি মানে ঘৰ পালোঁহি সকলোৱে অকণমান বহিলোঁ লেকচাৰ দিলোঁ বহুত দিনৰ মূৰত মানে বিহুৰ দিনাখন মানে মেজিৰ সময়তে চবেই লগ হোৱা হয় চ' লগ চগ হ'লোঁ কথা চথা পাতিলোঁ আৰু এতিয়া আজিতো বাৰু ক'তো যোৱা নহয়ে এনেই অকণমান ভিডিঅ' চিডিঅ' বনাম আৰু তাৰপিছতহে কাইলৈহে ভাবিছোঁ ৰংঘৰলৈ যাম চ' কাইলৈ সকলোকে লগ পাম তো আজি ভিডিঅ'টো ইমানতে শেষ নকৰোঁ কি কৰোঁনো দিনটোত এইটোও চাই থাকিব আৰু পিছলৈও চাই থাকিব এতিয়াৰ কাৰণে বাই
আৰু এতিয়া আমি খাম জলপান। মায়ে সজাই আছে মুড়ি জলপান। আমি চিৰা জলপান বেয়া পাওঁ, সেইকাৰণে প্ৰথমতে ক্ৰীম দি লৈছে, তাৰপিছত দিব মিঠা দৈ। আমি টেঙা দৈ নেহি খাতা হে, ষ্টেণ্ডাৰ্ড মানে একেবাৰে। হেল্ল' নমস্কাৰ বুলি কওঁ নমস্কাৰ সকলোলৈ। সকলোলে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলো। এই কাপোৰযোৰ কোনে বিহু খাবলৈ মাতিব দে বুলি কোৱা। বিহু খাব মাতিব। নমস্কাৰ নমস্কাৰ। তোমাৰ এইটো কাপোৰযোৰ কোনে দিলে? মামা বা। ভাল লাগিছে নে? ভাল লাগিছে নে? ৰাইজক সুধিছা নে কি? আৰু যে চুম এটা দি দিয়া। আৰু যে কাপোৰ কিছু আনি থোৱা আছে সেইকেইযোৰ পিন্ধিবগে লাগে নহয়। মুনে যে আনি থৈছে। জানিছো বাৰু আই, জানিছো বাৰু। আয়ো বতি কৈ দিয়া। আমাৰ এইফালে হিৰো ধুনীয়াকৈ ৰেডি হৈ গ'ল একদম। এই পেণ্টটো ওপৰলৈ উঠি গ'ল। এইফালে আমাৰ ৰেডি হৈ গ'ল আমাৰ হিৰোটো। ধুনু ধুনু লাগিছে একদম, ইমান ধুনু ধুনু লাগিছে একেবাৰে। খোজকাঢ়ি দিয়া আকৌ, অকণমান খোজকাঢ়ি দিয়া। বাহ 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 বাহ। 2 hours later. মই যেতিয়া মাছ ফ্ৰাই কৰোঁ নহয়, একদম মোৰ মাছটো ফ্ৰাই হয় নহয়, কিন্তু মোৰ হাতত এইবোৰ দিছিলে ক'লা ক'লা, এইবোৰ ফুটি মানে এইবোৰ পূৰা ফুল বাচি যায়েই। আৰু এইফালেও দিছোঁ 5টা মানুহৰ কাৰণে 5 পিচ মাছ। এইফালে আলু কাটি ল'লোঁ ডাঙৰ ডাঙৰকৈ। এইফালে বিলাহী, মাছ বিলাহী জোল বনাম। মানে মোৰ অৱস্থাটো একেবাৰে বেয়া হৈ যায়। আৰু আজিও মই মানে পূৰা মিক্সিত বস্তু পিচি মেলি বহুত বেছি বেয়া পাওঁ। এয়া দেখিছোঁ বেলনা মাৰি লৈ পেলাই এয়া আদা নহৰু থেতেলিয়াই লৈছোঁ। আদা দিয়া নাই বাৰু, নহৰু আৰু জলকীয়া। এইখন বনাই মেলি লওঁ, খাই লওঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ। খানা পিনা খাই এইবাৰ আহি গ'লোঁ পথাৰলৈ। একদম ষ্টেণ্ড লৈ এয়া দুইজনী সাজি কাচি ভিডিঅ' বনাবলৈ বাৰীৰ পাছফালে একদম পথাৰ আহি ওলাই গ'লোহি। একেবাৰে বহুত দিন মানে ভিডিঅ' বনোৱা নাই, আৰু এলাহতে ৰীল ভিডিঅ' বনাবলৈ থাকি যায়। চ' আজি একেবাৰে সময় পাওঁতে মানে ফ্ৰী থাকোঁতে ভাবিলোঁ একদম পথাৰত কেইটামান ভিডিঅ' বনাই লওঁ। আৰু আহি পাই গ'লোহি পথাৰৰ মাছ। ত' এতিয়া ভিডিঅ'কেইটা লৰালৰিকৈ বনাই লওঁ ৰ'দটো থাকোঁতে। ৰ'দটো যোৱাৰ পিছত আৰু ভিডিঅ' বনোৱা আৰু হৈছেগৈ আৰু। চ' ভিডিঅ' বনাই লওঁ দেই। 2000 years. আজি গৰৈ মাছ খৰিকাত দিয়া, পুৰা গৰৈ। কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20টা। একদম পুৰা জুইত 20টা গৰৈ মাছ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত।